আসসালামু আলাইকুম, নমস্কাৰ। মই সানিয়াৰা পাৰভিন। আজি আপোনালোকলৈ লৈ আহিছোঁ মিচিং সম্পৰ্কীয় এটি ভিডিঅ'। তো ইয়াৰ আগত মই মিচিঙৰ বিভিন্ন উপৰিভাগৰ পাৰ্টছবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি মই আলোচনা কৰিম মিচিঙৰ ভিতৰৰ কিছুমান পাৰ্টছবিলাকৰ নাম জনাটো আমি দৰকাৰ, আৰু পাৰ্টছবিলাকৰ কোনটো পাৰ্টছৰ কাৰণে কি অসুবিধা হ'লে আমাৰ চিলাই বেয়া হয় সেইটো আমি জানিব লাগিব। তো আহক তেনেহ'লে আমি ভিতৰৰ পাৰ্টছ বিষয়ৰ নামবিলাক জানি লওঁ। যদি আপোনালোকে চিলাই কৰাৰ সময়ত চাই যে চিলাইখন ভাল হোৱা নাই বা চিলাই হোৱা নাই, টাইট লাগি আছে, তেতিয়াহ'লে আপোনালোকে প্ৰথম অৱস্থাত কি কৰিব, এইটো হ'ল স্লাইড প্লেট, এইটো খুলিব। খুলি কিনে ভিতৰত এইটো অংশৰ পৰা আপুনি এইটো ববিন কেছ এইটো ওলাই আনিব। তো এইটো ভিতৰৰ এটা পাৰ্টছ হ'ল ববিন কেছ। এইটো কেতিয়াবা কি হয়, এনেকৈ সূতাবিলাক লাগি ধৰি ছিঙি যায় বা টাইট হৈ থাকে, সেইকাৰণে চিলাই নহয়। আপুনি এইটো ববিনৰ পৰা খুলিব, খুলি আকৌ ববিনত লগাই দিব ধুনীয়াকৈ, তেতিয়াহ'লে আপোনাৰ ঠিক হৈ যাব চিলাই। তাৰপিছত এইটো চাওক, ববিনত সূতা লগাব লাগে কেনেকৈ। এইটো হ'ল সূতাডাল নিজৰ ফালে বা এনেকৈ ওপৰ ফালে থাকিব। তাৰপিছত এনেকৈ ভৰাই দি চাব, এটা ইয়াতে কটা অংশ আছে, এইটো দি আপুনি টানি দি এইটো ডাঙৰ এটা হোল আছে, এইটোৰ ভিতৰেদি ওলাই আহিব সূতাডাল। আৰু এনেকৈ টানি দিয়াত যদি আপোনাৰ নৰ্মেলভাৱে ওলাই আহিছে তেতিয়াহ'লে আপোনাৰ ঠিক আছে। যদি টাইট হৈ আছে তেনেহ'লে সেইকাৰণে সূতা ছিঙি যায় কেতিয়াবা। তাৰপিছত আপুনি কি কৰিব, যদি বেছি টাইট হয় তেতিয়াহ'লে আপুনি এইটো হ'ল ববিন দি ইয়াতে এটা সৰু স্ক্ৰচ আছে, এইটোক আপুনি কি কৰিব, এনেকৈ ঢিলা কৰি দিব পাৰিব বা টাইট কৰিব পাৰিব। এইটো কৰাৰ পিছত আপুনি আকৌ সূতা কেছত লগাই দিয়ক। এনেকৈ দিয়াৰ পিছত এয়া চাইছে ছিঙি গ'ল, কাৰণ ইয়াতে টাইট হৈছে। তেতিয়াহ'লে আপুনি কি কৰিব, আকৌ অলপ ঢিলা কৰি দিব। দিয়াৰ পিছত আপুনি এইটো আকৌ টানি দিব। দি যদি আপোনাৰ চাইছে যে নাই ধুনীয়াকৈ সূতা ওলাই আহিছে, তেতিয়াহ'লে ঠিকে আছে। আপুনি তাৰপিছত আকৌ ইয়াতে লগাই দিব। তাৰপিছতো কেতিয়াবা আৰু প্ৰব্লেম হয়, তেতিয়াহ'লে আপুনি কি কৰিব, যে এইটো বেলেঞ্চ হুইলখন ঘূৰা নাই বা টাইট লাগিছে, তেতিয়াহ'লে আপুনি এইটো ফিটা বা বেল্ট এইটো খুলি দিব। খুলি দি মেচিনখন উল্টাই ল'ব, আৰু তেতিয়াহে আপুনি ভিতৰৰ পাৰ্টছবিলাক চাব পাৰিব। এইটো হ'ল চেডেল ফিক্সড কভাৰ, এইটো দি কভাৰ কৰি ৰাখিছে ৰিঙৰ নিচিনা। তো এইটোৰ ভিতৰত হ'ল চেডেল, এইটো চেডেল হয়, আৰু এইটোৰ ভিতৰতে ববিন কেছখন ধৰি ৰাখে, আৰু চেডেলখন ধৰি ৰাখে। এইটো এনেকৈ হোলছখন ঘূৰাই দিলে লৰচৰ কৰিছে হুক বা গাড়ীত, এইটো চেডেলখনক ধৰি ৰাখে। এইটো হ'ল চেডেল হুক বা গাড়ীত। যিটো ৰডত আছে এইটো হ'ল চেডেল মেইন ৰড, আৰু ওপৰত যিটো আছে সেইটো হ'ল চেডেল আপাৰ ৰড, আৰু তলত যিটো আছে এইটোক কয় চেডেল ডাউন ৰড বা লয়াৰ ৰড। এই তিনিটা ৰড আছে। আৰু ইফালে চাব, এইটো চকা, যিটো ডাঙৰ চকা আছে এখন, এইটো ডাঙৰ চকা আছে, এইটো হ'ল বেল্ট হুইল, কাৰণ এইটোত বেল্ট বা ফিটাডাল থাকে, আৰু ফিটা বা বেল্টডাল য'ত ফিক্সড হৈ থাকে এইটো এটা গেপ আছে, এইটো কোৱা হয় বেল্ট গাড়ীত। আৰু ইফালে এইটো এখন পাখি নিচিনা দেখিবলৈ পাইছে, লৰচৰ কৰে, যিটোৰ জৰিয়তে বেলেঞ্চ, এইটো ভৰিখন ৰাখি হুইলছখন লৰচৰ কৰা হয় বা মেচিনখন চলোৱা হয়, সেইটো কোৱা হয় পেডেল বা ট্ৰেডেল।
বা এইটো পাউদানি বুলিও কোৱা হয়। আৰু এইফালে দুডাল ৰড দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ, এইটো কোৱা হয় মিচিঙৰ লেগ বা মিচিঙৰ ভৰি। এইখিনিয়ে হ'ল আমাৰ মিচিঙৰ ভিতৰ ফালে থকা কিছুমান অংশ। তো এইবিলাক আমি জানিব লাগিব মিচিং এখন চলাবলৈ হ'লে। এইখিনি হ'ল মেইন। তো ইয়াৰ ভিতৰত সূতা যাই থাকিব পাৰে কেতিয়াবা। এইবিলাক চাফা কাপোৰেৰে, কটন কাপোৰেৰে চাফা কৰি তেল চেল লগাই আকৌ এইবিলাক ভৰাব লাগে। তো এনেকৈ মেচিনখন চাফা কৰি ৰাখিব লাগিব আৰু কিবা প্ৰব্লেম হ'লে চাব লাগিব। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব নতুন নতুন ভিডিঅ' চাবলৈ হ'লে। তো আমি নেক্সট ভিডিঅ' লৈ আহিছোঁ কাটিঙৰ ওপৰত। তেনেকৈ ঘূৰাই দি লগাব লাগিব। এইটো ইয়াতে হুকবিলাক পইণ্টে পইণ্টে লাগিলে এনেকৈ লগোৱাৰ পিছতো আপোনাৰ লাগি নধৰে। তাৰপিছত আপুনি এইটো লগাই দিয়ক, হৈ যাব।